তো নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। আজি হৈছে আমাৰ কাৰণে এটা বিশেষ দিন, আমাৰ আৰ কে কমেডি আছাম ইউটিউব চেনেলৰ কাৰণে বিশেষ দিন। আজি আমাৰ মানে ঈদ উপলক্ষে এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। তাত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব ৰহিম ৰাজৰ গীতৰ শৰাই, আৰু এক বিশেষ আকৰ্ষণ হিচাপে থাকিব মানে এই ভেকশ্যন প্ৰতিযোগিতা। আৰু সেই ভেকশ্যন প্ৰতিযোগিতাত আমাৰ আৰ কে কমেডি আছাম ইউটিউব চেনেলৰ পৰা আমি অভিনয় কৰিম, তাত মানে অংশগ্ৰহণ কৰিম। তো দীপেন আৰু ঋষভ খানে কৰিব এটা বেলেগ অভিনয়, আৰু দেৱজিতে কৰিব বেলেগ অভিনয়, আৰু মই কৰিম বেলেগ অভিনয়। তো কি অভিনয় কৰোঁ কি নকৰোঁ আপোনালোকে তাতে ভেকশ্যন প্ৰতিযোগিতাত আপোনালোকে দেখা পাব। আৰু বাকী তো এইভাগে দীপেন আৰু দেৱজিতে মেকআপ কৰি আছে, আমি ঋষভ খান আৰু মই বেলেগত মেকআপ কৰিম। তো আপোনালোকে চাই থাকক নাকি? তো তেতিয়াহ'লে চাই থাকক। তো এয়া দীপেন দা আৰু দেৱজিতে মেকআপ কৰি আছে। দেৱজিতৰ মেকআপ ইতিমধ্যে হৈ গ'ল, বাকী আৰু তো দীপেন দা মেকআপ কৰি আছে। দীপেন দাৰ মেকআপ হোৱাৰ পিছতে আমি ইহঁতক লৈ কিনে ভেকশ্যন প্ৰতিযোগিতা য'ত হৈছে তালৈকে লৈ যাম। তাৰপিছত তাত আমি দুটাই ঋষভ খান আৰু মই মেকআপ কৰিম। তো আপোনালোকে চাই থাকক নাকি? তো এয়া হৈছে দীপেন দাৰ কইনাৰ হাজত ফাইনেল। আৰু দীপেন দাৰ কইনাৰ হাজত আপোনালোকে কেনে পালে কমেণ্ট কৰি ক'ব, নিশ্চয় ভালেই পাইছে। আৰু যিহেতুকে মেকআপ হ'ল তাত ডাইৰেক্ট তাকেলৈকে যাই থাকোঁ নাকি। তো কাৰ্যালয়ত বহাৰ লগতে ইমান মানুহখিনিৰ ইমান মৰম আচলতে ক'ব ভাষা নাই। আচলতে আপোনালোকৰ মৰম পায়েতো আমি এইখিনি কৰিব পাৰিছোঁ। তো ভাল লাগিছে। কেনে অনুভৱ? ভাল, ভয়ো লাগি আছে, ভালো হৈ আছে। তাৰ পৰা আহি অনুভৱটো কেনেকৈ লাগিল? গান বাজি আছে, সেইকাৰণে কপিৰাইট লাগিব পাৰে, সেইকাৰণে ইয়াত ভইচ অভাৰ দিছোঁ দেই গাইজ, কোনো যাতে বেয়া নাপায়। আৰু এয়া হৈছে দীপেন আৰু ঋষভ খানে অভিনয় কৰিছে দৰাৰ ৰূপত, আৰু দীপেন দা অভিনয় কৰিছে কইনাৰ ৰূপত। আৰু দীপেন দা আৰু ঋষভ খানৰ দৰা কইনাৰ ৰূপত অভিনয় কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু এইটো হ'লো মই আচলতে বেছিভাগ কমেডি কৰোঁ, তথাপিও আজি ভেকশ্যন প্ৰতিযোগিতাত জুবিন দাৰ এটি ভাল লগা গীতত অভিনয় কৰিবলৈ চেষ্টা কৰিছোঁ। যদি মোৰ এই অভিনয়টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে কমেণ্টত জনাই দিব মোৰ অভিনয়টো আপোনালোকে কেনে পালে। আৰু এইটো হৈছে দেৱজিতে মানুহৰ চাইডে ঘূৰি আছে। ঘূৰি থকাৰ কাৰণ হ'ল দেৱজিতে অভিনয় কৰিছে হিজৰাৰ, আৰু হিজৰাৰ অভিনয় কৰাৰ কাৰণে কোনো যাতে বেয়া ভাবিব নালাগে, কাৰণ এইটো জাষ্ট এটা অভিনয়হে। তো অভিনয়ৰ কাৰণে দেৱজিতে এইখিনি কৰিব লগা হৈছে। তো এয়া চাওক, ইমান মানুহ আচলতে ক'ব ভাষা নাই। মানুহ হোৱাৰ কাৰণে আমাৰ অলপ ভয়ো লাগিছে, ভালো লাগিছে কিছু। এইকাৰণে আপোনালোকৰ মৰম আৰু চেনেহ পাই থাকিলে নিশ্চয় আমি এই ক্ষেত্ৰত আগুৱাই যাব পাৰিম। তো এয়া ভেকশ্যন প্ৰতিযোগিতাৰ কাৰণে মানুহ চাবলৈ আহিছে, আমাকো ইমান মানুহে আচলতে আগুৱাই দিছে, নিশ্চয় ভাল লাগিছে। বৰ্তমান খেলাৰ প্ৰাইজ নিব আহিছোঁ। খেলা নহয় দেখোঁ, চৰি, মই ভেকশ্যন প্ৰতিযোগিতা দিছিলোঁ। ভেকশ্যন প্ৰতিযোগিতাত মই দ্বিতীয় স্থান পাইছোঁ। তাৰ কাৰণে আমি প্ৰাইজখিনি নিব আহিছোঁ। এয়া চাওক, মানুহ আছে, মানুহ এইবিলাক গত্তাই মানুহ। আৰু এইভাগে আমাৰ দাৰবা আছে, এনেকৈ আছে, প্ৰগ্ৰেমবিলাক চলি আছে। তো এয়া হৈছে বঁটা বিতৰণী অনুষ্ঠান দিনত যি হৈ গৈছিল ভেকশ্যন প্ৰতিযোগিতা। আৰু সেই ভেকশ্যন প্ৰতিযোগিতাৰ আমি স্থান পাবলৈ সক্ষম হৈছোঁ। দীপেন দা আৰু ঋষভ খানে বঁটা পাবলৈ সক্ষম হৈছোঁ, আৰু ময়ো বঁটা পাবলৈ সক্ষম হৈছোঁ। তাৰেই আমি বঁটা গ্ৰহণ কৰিবলৈ আহিছোঁ। আৰু এইজন হ'ল মই বঁটাখিনি লোৱাৰ পিছতে আৰু ঋষভ খানক মাতিলে, ঋষভ খানো বঁটা ল'লে। তো এইখিনিয়েতো আপোনালোকে চাই দিয়ক, আপোনালোকৰ মৰম পাই এবাৰ নিশ্চয় বহুত ভাল লাগিল। তো চাই দিয়ক। পুৰস্কাৰ পাই কেনে অনুভৱ পাৱা নাই? বহুতে ভাল লাগিছে আজি পুৰস্কাৰ বাকী আৰু বেছি ভিডিঅ' কৰি নাথাকিলোঁ। এয়া হ'ল গায়কে গান গাই থকাৰ সময়ত গায়কৰ গান মোৰ বহুত ভাল লাগিল, আৰু আপোনালোকৰ নিশ্চয় গায়কৰ গান শুনি বহুত ভাল লাগিছে। তো এয়া তো চাই থাকক। ভিডিঅ' কৰি শেষ কৰিব আচলতে পাহৰি গৈছিলোঁ। তো মানে কি আজি আমি ৰাতি ফাংচন চালোঁ হয়, দিনত ভেকশ্যন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ।
তো মানে কি কম মানে আর আপোনালোকে যদি আমাৰ ভেকশ্যন প্ৰতিযোগিতাত যি অভিনয় কৰিছোঁ বাকী মোৰ হওক ঋষভখন হওক দীপেন্দা হওক বাকী দেৱজিতৰ হওক অভিনয় আৰু বাকী সকলোৰে অভিনয় আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি ক'ব তো আমি ৰাতি গায়ক ধুনীয়া পালোঁ তো ভাল লাগিল তো যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো আপোনালোকে RT কমেডি আছাম ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব তো বাকী আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ফেচবুক পেজত আপোনালোকে চাইছে তেতিয়াহ'লে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি দিব লাইক কৰিব কমেণ্ট কৰিব তো আপোনালোকে মুঠতে আমাক মৰম দি থাকিব আপোনালোকৰ মৰম পালেহে আমি বহুত দূৰ আগুৱাই যাব পাৰিম তেতিয়াহ'লে আজিলৈ ইমানে নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিলোঁ ধন্যবাদ জয় আই অসম বাই 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 বাই